হাই ফ্ৰেণ্ডসকল, আজি ভিডিঅ' বনাবলৈ মন নাছিলে, তথাপিও ৰাইজক এবাৰ কওঁ, অসমত এজন ব্যক্তি কৰোণাত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে। সেয়েহে আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোক সাৱধান হওক, কিয়নো আমেৰিকাহেন দেশত আজি কিমান মানুহ মৃত্যুৰ মুখত পৰিছে আপোনালোকে শুনিছেই। মই ভাবোঁ আমাৰ অসমত যেন এনেকুৱা পৰিস্থিতিৰ মুখামুখি হ'ব নালাগে। আৰু পৰাপক্ষত আপোনালোক কেতিয়াও বাহিৰলৈ নাযাব। যদি কিবা ইম্পৰ্টেণ্ট কাম থাকে তেতিয়া ঘৰৰ এজন ব্যক্তিহে পৰাপক্ষত বাহিৰলৈ যাব। যদি বেছি বহুত ইম্পৰ্টেণ্ট কাম থাকে তেতিয়াহে যাব। এনেই যদি আপোনালোকৰ কোনো ইম্পৰ্টেণ্ট কাম নাথাকে তেতিয়া কোনো নাযাব, কাৰণ আপোনালোকৰ কাৰণেও ভাল আৰু আনৰ কাৰণেও ভাল, সেইকাৰণে নাযাব। আৰু পৰাপক্ষত আপোনালোকে হাতখন 10-15 মিনিটৰ মূৰে মূৰে ধুই থাকিব। পূৰা 10-15 মিনিটৰ মূৰে মূৰে ধুই থাকিব, তেতিয়া আমি কৰোণাৰ পৰা বহুত আঁতৰত থাকিব পাৰিম। সেয়ে মোৰ ফালৰ পৰা অনুৰোধ যে আপোনালোক কোনোপধ্যে বাহিৰলৈ নাযাব, লকডাউন মানি চলক। লকডাউন মানি চলিলে আপোনালোকৰ কাৰণে ভাল আৰু আনৰ কাৰণে ভাল, চবৰ কাৰণেই ভাল, সকলো কাৰণেই ভাল, অসমবাসী সকলো কাৰণেই ভাল। যাতে অসমত এজন ব্যক্তিয়ে ধৰা পৰিছে বৰ্তমান, কিন্তু আপোনালোক বহুত সাৱধান হওক। মোৰ ফালৰ পৰা অনুৰোধ থাকিল বহুত সাৱধান হওক। আৰু আজি ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।